খিৰিকী খুলি আহোঁ কেতিয়াবা বাটেদি যেতিয়া গেলি চাই থাকোঁ তো ইয়াতে যিমান খেতি আছে দোস্ত গোটেইখিনি দেখালোঁ কিন্তু চাঙৰ তলত কি আছে দেখাই চ' হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ চ' পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ তো আপোনালোকে চাই আছে মোৰ চেনেল মানস দৰঙীয়া ইউটিউব চেনেল বন্ধুসকল মই কেইদিনমান আগত মানে এটা পষ্ট কৰিছিলোঁ ইউটিউবতে তো মানে মই কেইদিনমান ভিডিঅ' নবনোৱা তো ফাইনেল পৰীক্ষা আহি আছিল ন তো দোস্ত মানে কি ক'ম কণ্টেইনো নাই সেইকাৰণে কৈছিলোঁ চ' এতিয়া আজি মানে ভাবিছোঁ মোৰ ঘৰখন দেখাই দিওঁ তো ঘৰখন দেখাই দিওঁ বুলি ভাবিছোঁ ঘৰখনৰ ওপৰত এটা ভিডিঅ' আমি ঘৰখন আজি ঘৰৰ ব্লগ মোৰ ঘৰখন চাওঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ঘৰ চাব লাগিলে দোস্ত বাটৰ পৰা ষ্টাৰ্ট কৰোঁ ব'লক দোস্ত এইটো হৈছে মন্দিৰ এইটো ৰাস্তা আৰু মই এনেকৈ অহা যোৱা কৰোঁ এনেকৈ কলেজত যাওঁ তো এইটো আমাৰ বৰমাহঁতৰ ঘৰ তো এইটো আমাৰ ঘৰ আৰু এনেকুৱা এইটো ঘৰ অৱস্থা বাৰু ইমান বেয়া বহুত বেয়া ঘৰৰ অৱস্থা তো তথাপিও দেখাইছোঁ আপোনালোকক নিজৰ বুলি তো চাওক ভিডিঅ'টো আহি পেলাই এনেকুৱা তো দেখাই আছোঁ ৰ'ব তো দোস্ত ফাৰ্ষ্ট আহি কেনে পাব এইখন গেট তো গেটটো আহি পাব এনেকুৱাকৈ তো আহি পাব এইটো খেৰ থৈ দিছোঁ এইটো আমাৰ ঘৰটো চোতাল কৰিছোঁ চাকি দিওঁ তুলসী তলত আৰু ইফালে আমাৰ গৰু বান্ধে তো দেখাই আছোঁ ৰ'ব গাইজ চব দেখাওঁ তাৰপিছত ফাৰ্ষ্ট অফ অল দেখাই লওঁ আমাৰ এইটো বেটা মন মে লাড্ডু ফটা এই কুত্তাকো দেখাই লওঁ তো কৈ দি ব্ৰ কৈ দিয়া ব্ৰ এইটো কি তো দোস্ত এইটো আমাৰ কুকুৰটো তো নেক্সট দেখাই আছোঁ তাৰপিছত এইটো হৈছে আমাৰ মানে নৰ্মেল ঘৰ তো সিফালে সেইটো ঘৰ আছে তো সেইটো বাৰু চৰকাৰৰ পৰা পোৱা এইটোত মানে দেউতা থাকে তো এইটো হৈছে আমাৰ ঘৰ পাকঘৰ নেদেখাওঁ দিয়ক মাহঁত নাই মা নোৱাৰা সুযোগত ভিডিঅ'টো বনাইছোঁ মা থাকিলে বনাব দেই ইফালে এইটো ঘৰ পাকঘৰ এতিয়া মানে ভাত খাওঁ আৰু অৱস্থা বেয়া গাইছ মাও নাই সেংকে থৈ গৈছে ঘৰ তো ইফালে এনেকুৱা আৰু কি ক'ম লাইফ কাৰণে কি লাইফটো দোস্ত দেখাই আছোঁ ৰ'ব চাওক এইখন হৈছে আমাৰ চোতাল আৰু মই এনেকৈ থৈ আহিলোঁ এইফালে এনেকুৱা আৰু ই পিছফালে আছে পথাৰ আৰু ইফালে আছে আকাশ সূৰ্য দেৱতা আৰু ইফালে এনেকৈ খুলি উঠি আহি পেলাই আপুনি এটা বহিব পাৰে আৰু ইফালে এটা বহিব পাৰে আপুনি এনেকুৱা ইফালে এখন দৰ্জাখন খুলি দিলে কি পাম চাব মন্দিৰ আগতে মন্দিৰ তো এনেকুৱা খুলি দিলোঁ থাকে আমাৰ মাম্মী আৰু ভাইটি আৰু মই থাকে কাপোৰৰ অৱস্থা বহুত বেয়া গাইছ তেতিয়া মই থাকোঁ আৰু এইখন মোৰ টেবুলখন মই যোনখন টেবুল এমাহৰ মূৰত এদিন টাচ হয় আৰু এইখন হৈছে মোৰ টেবুল মোৰ এমাহৰ মূৰত এদিন বা দুদিন টাচ হয় তেনেকৈ বহিব পাৰে আপোনালোক তাৰপিছত কি দেখাম আৰু গাইছ আৰু কি দেখাম আৰু সেইডাল মই ইউজ কৰোঁ ইয়াতে বহিয়ে ভিডিঅ' এডিট কৰোঁ আৰু না কি ইয়াতে বহি ঘুমাই ভাবি থাকোঁ কি ভিডিঅ' বনাবেই নাপাওঁ কণ্টেইনে নাই না চ' এইখন খিৰিকী খুলি আহোঁ কেতিয়াবা বাটেদি চাই এনেই লিখিয়া মানুহ না চাবই লাগিব তো ঘৰ চৰ সাৰা নাই গাইছ মাহঁতো নাই তো দৰ্জা খুলি পেলাই মই কেতিয়াবা থাকোঁ আৰু ঘৰত পলাই আছোঁ আজি আৰু দিনমান থাকিম আপোনালোক আহিব হা গাইছ আৰু কেনেকুৱা ভিডিঅ' লাগে কমেণ্ট কৰি জনাব আজি ঘৰখন মানে দেখাই দিলোঁ দোস্ত গোটেইখিনি দেখালোঁ কিন্তু চাঙৰ তলত কি আছে দেখাই দিব গাইছ একো নাই দিয়ক সেই চাওক একো নাই চাঙৰ বিচনাৰ তলতো একো নাই তো চাঙৰ তলটো দেখাই দিলোঁ এবাৰ পিছফালৰ পৰিৱেশটো দেখাই লৈ আহোঁ তাৰপিছত ভিডিঅ'টো শেষ কৰোঁ ব'লক দোস্ত ইফালে হৈছে পিছফালটো হৈছে এনেকুৱা লাইফ আৰু এইখন হৈছে স্কুল এইখন হাইস্কুল মই পঢ়া স্কুলখন দোস্ত ইয়াতে যিমানবোৰ খেতি আছে আৰু জানেনে আমাৰ নহয় তুমি অকল কেনে লাগিল জনাবা আৰু ভিডিঅ'টো নিজৰ বুলি বনাই দিলোঁ আপোনালোকক আৰু মই আৰু আপোনালোক একেই চ' সেইবাবে দেখাই দিলোঁ ইমান অৱস্থা ভাল নহয় বেয়া বুলি নক'ব আৰু লাষ্ট নিদিব গাইছ তো আজিলৈ ইমানে তো নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম কণ্টেণ্ট আহি আছে লগ গাইছ পৰহি মানলৈ এটা ভিডিঅ' আহি যাব তো
নেক্সট অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই বাই আৰু এইডাল হৈছে গাইজ মহিলাৰ পাখি আছে নেকি কমেণ্ট কৰি জনাব